আমাৰ মাইকী মানুহবিলাকৰ বাৰু ৰাতিপুৱাৰ সময়টোকৈ ইমান বেছি খৰধৰ হয়। এয়া চাওকচোন, আজি ৰাতিপুৱা শুৱাৰ পৰা উঠি ধুনীয়াকৈ গোঁসাই ঘৰলৈ যোৱা ভিডিঅ'টো কৰিবই নোৱাৰোঁ, কেনেকৈনো কৰিম অকলে অকলে। সেইটো কাৰণে গা পা ধুই গোঁসাই ঘৰলৈ যোৱাৰ পিছত আহি পাকঘৰত সোমালোঁ। যিহেতু আজিকালি স্কুলবিলাক সোনকালেই হ'ল গৰমৰ কাৰণে, 7:30 মানত তেখেত যায়েই, আৰু সেইটো কাৰণে ৰাতিপুৱা ভাত খাই যাব নোৱাৰে কাৰণে যিহেতু মই ৰুটিকে বনাওঁ, আৰু ৰুটিৰ লগত কাৰণে আজি চব্জি বনালোঁ। এনেই গাখীৰ বা চাহৰ সৈতে খাই যায়। আজি ভাবিলোঁ চব্জি এখন বনাওঁ, আৰু সেইটো কাৰণে সকলোখিনি ৰেডি কৰি লৈ এয়া চয়াবিন, আলু, তাৰপিছত জিকা অকণো দি দিলোঁ। এনেকৈ পিঁয়াজ আদা নহৰুখিনি মিক্সিত মাৰি ধুনীয়াকৈ এখন চব্জি বনালোঁ। তাৰপিছত এয়া ৰুটি বেলাত লাগি গ'লোঁ। তেখেতক ধুনীয়াকৈ খাবলৈ দিলেহে মনটো ভাল লাগে। স্কুল যোৱাৰ সময়ত চাবচোন, মনটো যেতিয়া ভালকৈ ধুনীয়াকৈ খাই যায়, দিনটো মোৰো মনটো ভাল লাগি থাকে। তাৰপিছত এয়া ৰুটিখন ভালকৈ সেকি দিছোঁ, নহ'লে মানে খাই খুবেই বেয়া লাগে। ৰুটি বস্তুটো ভালকৈ সেকা হ'লেহে খাই ভাল লাগে। তাৰপিছত মই সুধি আছিলোঁ বাৰে বাৰে কেনেকুৱা হৈছেনো খাবলৈ। ভালেই হৈছে বুলি ক'লে বাৰু। তাৰপিছত এয়া মাকো খাবলৈ দিলোঁ। তাৰপিছতে মোলৈও লৈ আহিলোঁ, একেলগেই খালোঁ চবেই। খাই হোৱাৰ পিছত তেখেতৰো খাই হ'ল, স্কুল যোৱাৰ টাইমটো আহি গ'ল, আৰু এয়া বাই বাই দি থৈ গ'ল বাৰু। তাৰপিছত পাকঘৰটো দেখিছেনে, এই বাচনখিনি নুধুলে মনটো একদম বেয়া লাগি থাকে। ধুনীয়াকৈ বাচন চাচন ধুই কৰি আৰু বাকীবিলাক কামত লাগি গ'লোঁ, আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।